পাইছে আজি আহিছোঁ মই ৰাস মন্দিৰলৈ বৰপেটাৰ ৰাস মন্দিৰ আপোনালোক সকলোকে মোৰ লগতে দেখাই যাওঁ আৰু মন্দিৰটো ধুনীয়া হৈছে বাৰু উদ্বোধন হোৱাই নাই আজি প্ৰথম আহিছোঁ আৰু উদ্বোধন কেইদিনমান পিছতহে হ'ব আজি উদ্বোধন নহওঁতে আপোনালোকক দেখাই দিওঁ আৰু মন্দিৰটো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ থাকোঁ মন্দিৰটো সম্পূৰ্ণ হ'বলৈ অকণমান বাকী আছে সেই কিছুমান বস্তু সোমাই থোৱা আছে তাত যেনে চকীখন সেইবিলাক বাৰু ইগন'ৰ কৰিব যিবিলাক মূৰ্তি বনাইছে ইমান ধুনীয়াকৈ বনাইছে ন সেইবিলাক চাওক আপোনালোকে এতিয়াতো বাৰু মন্দিৰটো সম্পূৰ্ণকৈ হোৱা নাই যেনে চাকি লগোৱা ঠাইবিলাক ঠিক কৰিব আছে আৰু যদি আপোনালোকে কমপ্লিট হোৱাৰ পিছত মন্দিৰটো চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই আৰু এদিন দেখাই দিম আপোনালোকক ইমান ধুনীয়াকৈ বনাইছে এটা এটা মূৰ্তি চাবলগীয়া এই সকলোবিলাক ৰাধা কৃষ্ণ এয়া আৰু এয়া হৈছে মোৰ মায়ে ভাবিছে যে মই ফটো মাৰি আছোঁ আৰু মোৰ মাতটো অকণমান বেয়া হৈ আছে সেইখিনি এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু জনাব মন্দিৰটো চাই কেনেকুৱা লাগিলে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ